Finally done check. মানুহে ইমানেই মানুহ বাপৰে সব ইমানেই ভিৰ বাপৰে অৱস্থা বেয়া গৈছে তো এতিয়া হেমমালিনী আহিবৰ কাৰণে চবেই ইয়াত ভিৰ পৰিছে পুৰা সব কিমান ভিৰ মানুহ তো মই আপোনালোকক দেখাই থাকিম যিমানটো পাৰিম তো ছাৰ আধা পৰা আৰম্ভ কৰিছোঁ ভিডিঅ'টি তো ছাৰক বাপৰে তো আগলৈ গৈ থাকোঁ বাৰু ইয়াত চব কি ধুনীয়াকৈ চাইডত পুৰা মূৰ্তিখিনি সজাইছে দেখুৱাইছে আৰু কিমানখিনি পাৰিম আপোনালোকক দেখাই দিম আৰু সকলো এক্সাইটেড হেমমালিনীক চাবলৈ মই দেখাম আপোনালোকক যিমানটো পাৰিম যিহেতু মানুহ যথেষ্ট ভিৰ তো মই জুম কৰি দেখাম আপোনালোকক চাই থাকক ভিডিঅ'টি ইয়াত থকা মন্দিৰটো চাওক কি ধুনীয়াকৈ ৱাও লাইটিং কৰিছে ৱাও ৰিয়েলি আল্টিমেট পুৰা ভিৰ হেমমালিনীক চাবলৈ তো এইফালে হেমমালিনী আহিব ইয়াৰ পুৰা কেমেৰা পাৰ্চন পুৰা ৰেডি হৈ আছে আহিছে নেকি হেমমালিনী আহিছে কিমান ধুনীয়াকৈ মূৰ্তি ফটো পেলাইছে মানুহ পুৰা যথেষ্ট ভিৰ লাখ লাখ মানুহ এয়া DY 365 লাগি আছে যাই থাকক আহিছে सब की सुंदर भावे वाओ তো মানুহ সব যথেষ্ট মানুহ ইয়াৰ কি সুন্দৰ পৰিৱেশ আৰু মই আপোনালোকক মাৰ্কেটখিনি দেখাবলৈ আছে মাৰ্কেটখিনিতো যথেষ্ট মানুহ ভিৰ ইয়াত নলবাৰী চহৰত আজি প্ৰথমবাৰ ৰাস উপভোগ কৰিবলৈ আহিছোঁ লগতে ইয়াত জনপ্ৰিয় অভিনেত্ৰী হেমমালিনীও আহিছে আপোনালোকক দেখাম ইয়াত চব মানুহ গোপীসকলৰ কৃষ্ণৰ লীলা গোবৰ্ধন ধাৰণ এসব পানী কি ধুনীয়াকৈ পৰি আছে এসব এসব অটোমেটিক এসব ঠিদি মানুহ সব গেট হয় মেইন গেট অসম গ্ৰন্থমেলা নলবাৰী
পুনৰবাৰ অনুৰোধ জনাইছোঁ অতি সুশৃংখলভাৱে আপোনালোকে আজিৰ অনুষ্ঠানটি পৰিচালিত কৰিবলৈ আমাক যে পুৰা মঞ্চ চঞ্চ ঠিক আছে মঞ্চৰ সন্মুখত খালি ফাইনেলি উঠি গ'ল পতাকাখন প্ৰদান কৰিব মদন মালাকাৰ কাৰ্যকৰী সভাপতি 89তম ৰাস মহোৎসৱ এটি জাপিৰে ইতিমধ্যে তেখেতক উপহাৰখিনি দিয়া হৈছে এখনি ফুলাম গামোচা আৰু শৰাই আৰু এটা পিতলৰ জাপিৰে সম্বৰ্ধনা জনাইছে ইয়াৰ পিছতে আমি আগবাঢ়িম আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি ৰিণিকী ভূঞা শৰ্মাৰ সম্বৰ্ধনা অনুষ্ঠানলৈ সম্বৰ্ধনা জনাব অসম নগেন ডেকা ডাঙৰীয়া ফুলা জাপিয়ে আৰু और ये हमारी खुशकिस्मती है कि ये इस साल रास समिति के रास उद्यापन समिति के सभापति रह चुके हैं मैं रिक्वेस्ट मिस्टर डायरेक्टर बलगोड़ा टू बॉलीवुडर महामय अभिनेत्री हेमा मालिनी डांगरिया आহি আমাক উপস্থিত হৈছে অকল বলিউডৰ মহাময় অভিনেত্ৰী নহয় আমাৰ শ্ৰদ্ধাৰ সাংসদ মথুৰা সাংসদ গতিকে আমি অত্যন্ত আনন্দ অনুভৱ কৰিছো যে শ্ৰীকৃষ্ণৰ জন্ম ব্ৰজভূমিত যে নৃত্য কৰিছে সেই সাংসদ গৰাকী আজি আমাৰ মাজত आप देखेंगे यहाँ हम लोग मृण्मय मूर्ति मिट्टी का पुतले का रास करते हैं हमारा लोअर असम में ये लोअर असम का जो रास है रामायण महाभारत और कृष्ण चरित्र का मृण्मय मूर्ति बना के हम लोग रास उद्यापन करते हैं और ये नौलवानी का रास इस साल 89 इयर्स हो गया 89 वर्षों से हम लोग 79 वर्षों से हम लोग ये मानते हुए चलते हुए आए हैं और असम में बहुत सारे एरिया है जहाँ स्पेशली अपर असम माजुली एरिया में रास जो होता है ये जीवंत रास होता है जो लोगों ने आप लोग जैसे विभिन्न नृत्य करके ये रास करते हैं उसी प्रकार से अपर असम का रास बनाए जाते हैं और इस बार हम लोग नलवानी में ये दोनों रास का समन्वय किया हो आज थोड़ा देर बाद आप यही एक रास का उद्घाटन करेंगे जो असम का लोगों ने असम का आर्टिस्टों ने संगठित कलाकारों ने ये रास प्रस्तुत किया है ये असम का जीवंत रास है और यहाँ मृण्मय मूर्ति का रास पुतले का रास और जीवंत रास एक्टिंग करने वाला दोनों रास का समन्वय यहाँ हो रहा है और हम लोग इस साल बहुत गौरवान्वित है इसलिए इस साल हम लोग भारत का भी बहुत जगह से बहुत एरिया से हम लोग रास का एरिया इतना बड़ा नहीं है इसलिए जो लोग बाहर से स्क्रीन में देख रहा है आप लोग हम लोग को क्षमा कर दीजिए हम लोग का उपाय नहीं है इसलिए बाहर में हम लोग 3-4 स्क्रीन लगा दिया हूँ उस स्क्रीन में आप लोग और 89তম নলবাৰী ৰাস মহোৎসৱৰ সন্মানীয় সভাপতি মানুহ ভিৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া ফ্ৰাইডিছ এণ্টাৰটেইনমেণ্ট CMD সম্মানীয় ৰিণিকী শৰ্মা ভূঞা ডাঙৰীয়ানী
আমাৰ মাজত উপস্থিত থকা ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি সম্পাদক শ্ৰী শ্ৰী হৰি মন্দিৰ নলবাৰীৰ মাননীয় সভাপতি সম্পাদক নলবাৰী জিলাৰ উপায়ুক্ত ডাঙৰীয়ানী আমাৰ মাজত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল অসম গ্ৰন্থমেলা নলবাৰী তো এতিয়া যাওঁ আপোনালোকক কি আছে তো ইয়াতে চাওক মৃদুল দাস আৰু নিকুমণি দাস আপোনাৰ যিখিনি ভাগ্যশ্ৰী আছে সাংস্কৃতিক কাৰ্যালয়ৰ সন্মুখত ৰৈ আছে আপোনাৰ যথেষ্ট অনতি কলমে আহি লগ কৰক তো এইফালে চাওক গোটেই মেলা